সকলোকে নতুন এটা ব্লগৰ সৈতে স্বাগতম জনাইছো। আজি আমি যাবলৈ ওলাইছো মন্দিৰলৈ আৰু কোনটো মন্দিৰত গৈ আছো ক'ত গৈ আছো সকলোখিনি কথা আগলৈকে আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব ব্লগটো। এপিনে মুনু আৰু মই ৰেডি হৈ পেলাই আগতে ওলাই আহিলো। আজি মেখেলা চাদৰ পিন্ধিছো আৰু গৈ আছো, চাই থাকিব আগলৈকে দেখুৱাই আছো ব্লগটো। ভিডিঅ'টো লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজি আমি আহিছো মনসা মা মন্দিৰত আৰু সেইপিনিতে যাব লাগে। আজি আমি এইখন গেটেৰে আহিছো আৰু লগতে লৈ লৈছো লগতে লৈ লৈছো চাকি, ধূপ, ফুল আৰু এয়া মিঠা এইবোৰ লৈ লৈছো। আজি প্ৰসাদ অনা নাই আৰু এইটো হৈছে মনসা মাৰ মন্দিৰ। এতিয়া মন্দিৰত আৰু ইয়াতে এতিয়া চাকিখিনি লগাই লওঁ। এয়া চাকি ধূপ যেতুকে আনিছিলোঁ আৰু ইয়াতে প্ৰসাদ দিয়া হয় আৰু এইপিনে ভিতৰৰ পিনে শেষ কৰিব যাব লাগিব। প্ৰথমতে চাকি ধূপ এইখিনি লগাই লওঁ। খোৱা হৈ গ'ল আৰু গৈ আছোঁ এতিয়া মন্দিৰৰ ভিতৰৰ পিনে সেয়া কৰিবলৈ। ইয়াতে ছাগলীও আছে আৰু এইপিনে ইয়াতে প্ৰসাদ সজা হয়। প্ৰসাদ আনিলে এনেকুৱাকৈ বস্তুবোৰ ৰাখি দিছে আৰু এতিয়া আমি গৈ আছোঁ ওপৰৰ পিনে মনসাৰ ওচৰত সেৱা কৰিবলৈ। পিনে আমাৰ মুনুৱে এইটো বজাই আছে আৰু আমি ইয়াত কৰা হৈ গ'ল আৰু এতিয়া গৈ আছোঁ আমি। মানুহ অহা নাই আৰু আমি আহিছোঁ আজি। অলপ দেৰিকৈ হ'ব যেতিয়া আমি সোনকালে আহিলোঁ। আমি মন্দিৰৰ পৰা ঘৰৰ পিনে যাবলৈ ওলালোঁ। আজি মানুহ নাই বেছি, সিমান এটা মানুহ অহাই নাই। আজি আমিয়ে প্ৰথম আহিছোঁ আজি। এতিয়া আমি গৈ আছোঁ আৰু ইয়াতে পাৰ চৰাইবোৰ চাওঁ, পাৰ চৰাই আৰু এতিয়া আমি গৈ আছোঁ ঘৰৰ পিনে ওলালোঁ আৰু ইয়াতে এটা পুখুৰী আছে, তাত আছে সাঁচো। সেইখিনি যদি দেখা পায় আপোনালোকক অকণমান দেখাম, চাই থাকিব। এইটো চাওক মন্দিৰটোৰ আগৰ পিনে আমি গৈছিলোঁ ছাইডৰ পিনেদি আৰু এইপিনে হৈছে সন্মুখৰ পিনে। এইখন হৈছে গেট, এইপিনেদি ভিতৰৰ পিনে যাব লাগে। এয়া মন্দিৰটো। এতিয়া ওলাই আহিলোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ ঘৰৰ পিনে আৰু এতিয়া গৈ আছোঁ আমি আৰু এইপিনে চাওক ধুনীয়াকৈ সজাই ৰাখিছে ইয়াতে আৰু এতিয়া মানুহবোৰ আহি আছে আৰু আমি যাবলৈ ওলাইছোঁ আৰু এদিন আহিব লাগিব আকৌ। এতিয়া চাওক ধুনীয়াকৈ ফুলৰ গছ এনেকুৱাকৈ ৰুই ৰাখিছে আৰু এইপিনে এটা পুখুৰী আছে, ইয়াতে কাছু আছে। এইটো পুখুৰী কিন্তু ইয়াতে কাছু আছিলে। এইটো কাছু দেখিছেনে? এইটো চাইডৰ পিনে চাওক অকণমান জুম কৰি দেখুৱাইছোঁ। সেইটো কাছু এনেকুৱাকৈ ওলাই আছে আৰু ইয়াতে এইবাৰ যে দেখিছে তাত থাকে কাছুবোৰ উঠি পেলাই, কিন্তু আজি নাই। আৰু ইয়াতে ডাঙৰ ডাঙৰ কাছু আছে। বহুত আছে, পানীত উঠি আছে।